নমস্কাৰ মই ডক্টৰ ভূপেন্দ্ৰ শৰ্মা নেমকাৰ হস্পিটেলৰ সিনিয়ৰ কনসালটেন্ট সাৰ্জন আৰু বাৰ্ণ ইউনিটৰ মুৰব্বী হিচাপে কাম কৰি আছো আজি আপোনালোকৰ সন্মুখলৈ মই এটা বিশেষ বিষয় লৈ আহিছো এইটো হৈছে পৰিৱেশ সংৰক্ষণ আৰু আমাৰ কৰ্তব্য মই আপোনাক স্লাইড যোগে এইটো দেখাবলৈ বিচাৰিছো এটা চাওক পৰিৱেশ সংৰক্ষণ আৰু আমাৰ কৰ্তব্য এই বিষয়ে ক'বলৈ এই কাৰণে ওলাইছো যে বিশ্ব এতিয়া ভয়াবহ পৰিৱেশ প্ৰদূষণৰ কবলত পৰিছে ফলত গোলকীয় উষ্ণতা বাঢ়িছে আৰু ই আমাক এক ভয়াবহ বিপদৰ আগজাননী দিছে চাওক প্ৰকৃতি আমাক সুন্দৰ এটা পৰিৱেশ দিছে ইয়া ভুৱনেশ্বৰীৰ পৰা গুৱাহাটীৰ চহৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য কিমান সুন্দৰ ইয়া সুদূৰ আমেৰিকাত থকা নায়াগ্ৰা জলপ্ৰপাতৰ দৃশ্য কিমান সুন্দৰ ইয়া উত্তৰ সাগৰৰ এটা দ্বীপৰ দৃশ্য আৰু ইয়া আমাৰ সকলোৰে পৰিচিত বিলৰ দৃশ্য কিমান সুন্দৰ প্ৰকৃতি পৰিৱেশ কিন্তু আমি এই পৰিৱেশবোৰ যেন ৰক্ষা কৰিব পাৰিছো নিশ্চয় পৰা নাই ইয়াৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে মই কিছুমান বিশেষ কথা ক'বলৈ ওলাইছো সেইটো হ'ল আপোনালোকে নিশ্চয় সকলোৱে জানে যে গ্ৰীণ হাউচ ইফেক্ট নামৰ এটা সমস্যা আছে সাধাৰণতে স্বাভাৱিক অৱস্থাত আমাৰ বায়ুমণ্ডলত জলীয় বাষ্প কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড আৰু ওজন আদি গেছবোৰ এটা তৰপ সৃষ্টি কৰি থাকে আৰু এই তৰপটোৰ কাম হ'ল যে সূৰ্যৰ পৰা অহা ৰশ্মি যিবিলাক ভাল ৰশ্মি সেইবিলাক পৃথিৱীলৈ আহিবলৈ দিয়ে আৰু পৃথিৱীত উৎপন্ন বেয়া ৰশ্মি বিশেষকৈ ইনফ্ৰাৰেড যিবিলাক ৰশ্মি সেই ৰশ্মিবোৰ ই অৱশোষণ কৰিব আৰু তাৰ ফলত পৃথিৱীৰ উত্তাপ কিছু পৰিমাণে বৃদ্ধি পায় কিন্তু এইটো নকৰা হলে কি হলহেঁতেন যে পৃথিৱীৰ উত্তাপটো বহুত কম হ'ল কৈছে যে পৃথিৱীৰ উত্তাপ এই গ্ৰীণ হাউচ ইফেক্ট নথকা হলে তেতিয়া 33 ডিগ্ৰী সেলচিয়াছ কম হলহেঁতেন তাৰমানে মাইনাছৰ তলত আমাৰ উত্তাপ হলহেঁতেন য'ত আমাৰ সৰ্বসাধাৰণ প্ৰাণীবিলাক জীয়াই থকাটো সম্ভৱ নহলহেঁতেন আৰু সেইকাৰণে এই স্বাভাৱিকভাৱে থকা গ্ৰীণ হাউচ ইফেক্টে আমাৰ আচলতে উপকাৰ কৰিছে কিন্তু সমস্যা তেতিয়া হয় যেতিয়া এই স্বাভাৱিকভাৱে থকা গ্ৰীণ হাউচ ইফেক্টটো বৃদ্ধি হৈ যায় আমাৰ এই গ্ৰীণ হাউচ গেছবিলাক যেতিয়া আমি বেছি পৰিমাণে বায়ুমণ্ডলত এৰি দিওঁ যিবোৰ আমি এটা কৰিবলৈ ধৰিছো আৰু তাৰ ফলত এই গ্ৰীণ হাউচ ইফেক্টটো বৰ্ধিত হৈছে তাৰ ফলত পৃথিৱীখন উত্তাপ বাঢ়িছে আৰু যাক আমি গোলকীয় উষ্ণতা বৃদ্ধি কৰা বুলি কওঁ বা গ্লোবেল ৱাৰ্মিং বুলি কওঁ এতিয়া এই গ্ৰীণ হাউচ ইফেক্ট বঢ়াৰ কাৰণনো কি প্ৰথম কথা হ'ল প্ৰাকৃতিক দুৰ্যোগ কিছুমান আছে যেনে ধৰক আগ্নেয়গিৰিৰ উদগীৰণ বা আমাৰ অৰণ্যবোৰ হোৱা ভয়াবহ অগ্নিকাণ্ডবোৰ তাতকৈ বেছি আমি মানুহে অনিষ্ট কৰিছো উদ্যোগীকৰণ বৃদ্ধি কৰি তদুপৰি জীৱাশ্মৰ পৰা ওলোৱা ইন্ধনসমূহ ব্যৱহাৰ কৰাৰ বেছি কৰি যেনে ধৰক পেট্ৰল ডিজেলৰ ব্যৱহাৰ বেছি কৰি আৰু আনহাতে আমি ঘৰুৱাভাৱে এতিয়া যথেষ্ট পৰিমাণে নতুন প্ৰযুক্তিযুক্ত আহিলাবোৰ ব্যৱহাৰ কৰিব পাৰিছো আৰু আমি জাবৰ জোঁথৰবোৰ পুৰি পেলাওঁ আৰু আনকি প্লাষ্টিকো পুৰি পেলাওঁ যিবিলাকে আমাৰ ভয়াবহ পৰিৱেশ প্ৰদূষণ কৰিছে এয়া চাওক 2010 চনত আইচলেণ্ডত হোৱা এটা আগ্নেয়গিৰি উদগীৰণৰ দৃশ্য কেনেকৈ চাওক ধোঁৱাবোৰ ওলাই গৈছে আৰু ধোঁৱাৰ ফলত গোটেই ইউৰোপখন ছাতি ধৰিছিল আনকি বিমান চলাচল বন্ধ হৈছে তাৰমানে প্ৰকৃতিয়ে আমাক যথেষ্ট পৰিৱেশ প্ৰদূষণ কৰিছিল আৰু এয়া চাওক এখন অৰণ্যৰ অগ্নিকাণ্ডৰ দৃশ্য যিটো যোৱা বছৰ বহুত হৈছে আৰু তাৰ ফলত আমাৰ নিশ্চয়কৈ পৰিৱেশ হৈছে কিন্তু তাতকৈ আমি ডাঙৰ সমস্যা কৰিছো আমাৰ উদ্যোগীকৰণত যিবোৰ ধোঁৱা আমি পৃথিৱীৰ বায়ুমণ্ডললৈ এৰি দিছো এই ধোঁৱাবোৰে আমাৰ বেছি অনিষ্ট কৰিছে এই চাওক উদ্যোগীকৰণৰ ফলত ওলাই যোৱা ধোঁৱাবোৰ আৰু আনকি আমি ঘৰত যিবিলাক উন্নত প্ৰযুক্তিৰ দ্বাৰা আহিলা যেনে ধৰক ফ্ৰিজ টিভি অভেন আৰু ইলেক্ট্ৰিক লাইটৰ ব্যৱহাৰ আমি বৃদ্ধি কৰিছো যাৰ ফলত বহুতো গ্ৰীণ হাউচ গেছ আমি এৰি দি আছো আনকি টিভি মোবাইলৰ ব্যৱহাৰ আমি বৃদ্ধি কৰিছো মোবাইল টাৱাৰৰ ব্যৱহাৰ বৃদ্ধি কৰিছো আৰু আনহাতে আমি যান বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰিছো যাৰ ফলত নানা ধৰণৰ গেছ ওলাই এই সেউজ গৃহ
বাষ্পবোৰ বেছিকৈ নিৰ্গমন হোৱাৰ ফলত আমাৰ কি সমস্যা আছে প্ৰথম চাওক হিমালয়ৰ গ্লেচিয়াৰ য'ত বৰফবোৰ গলিবলৈ আৰম্ভ কৰিছে আৰু পানীবোৰ নামি আহি আমাৰ বানপানীৰ সৃষ্টি কৰিছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত যিবিলাক বৰফ আছে বৰফবোৰ লাহে লাহে গলিবলৈ ধৰিছে আৰু ফলত সাগৰৰ পৃষ্ঠৰ উচ্চতা বাঢ়িছে আৰু ফলত চাৰিওফালে এতিয়া বানপানী হৈছে পৃথিৱীৰ এনে এখন চহৰ নাই এতিয়া য'ত বানপানী আৰু অসমৰতো আমাৰ কথাই নাই অসমত বানপানী যথেষ্ট অনিষ্ট কৰিছে আৰু আপোনালোকে দেখিছে যে এই বছৰ বানপানীৰ ভূমিস্খলনে আমাৰ এই এটা হাফলঙৰ আমাৰ ৰেলৱে ষ্টেচনৰ অৱস্থা কি কৰিছে পিছে এই অৱস্থা বেছি দিন নাথাকে হিমালয়ৰ গ্লেচিয়াৰবোৰ যেতিয়া গলি পেলাই শেষ হৈ যাব এণ্টাৰ্কটিকাৰ বৰফবোৰ যেতিয়া গলি পেলাই শেষ হৈ যাব তাৰপিছত কিন্তু আমি ভয়াৱহ পানীৰ অভাৱত আমি ভুগিব লাগিব আৰু গোটেই পৃথিৱীখনে এনেকৈ পানীৰ কাৰণে হাহাকাৰ কৰিব কোৱা হৈছে যে 2050 চনৰ ভিতৰত এই সমস্যা হ'বই আৰু সেইবোৰ চিন্তা কৰিয়েই আমাৰ ৰাষ্ট্ৰসংঘই 1972 চনতে বছৰৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ আমাৰ সকলোকে আহ্বান জনাইছে ৰাইজক সজাগ কৰা আৰু আমাৰ বিভিন্ন দেশৰ ৰাজনৈতিকবিদসকলক যাতে এই বিষয়ে সজাগ কৰি আমাৰ গ্ৰীণ হাউচ গেছ এমিশ্যনটো কমাব পাৰে তাৰ কাৰণে আচলতে বিশ্ব পৰিৱেশ আৰু আজিও বিশ্ব পৰিৱেশ দিৱস গতিকে এই পৰিৱেশ দিৱসতে আমি নিশ্চয় সংকল্প কৰিব পাৰোঁ যে আমি আমাৰ এই পৰিৱেশ সংৰক্ষণ কৰিম আৰু আমি এই সুন্দৰ পৃথিৱীখন ধ্বংস হ'বলৈ নিদিম এতিয়া দুআষাৰ মই বায়ু প্ৰদূষণৰ বিষয়ে আৰু কথা কৈছোঁ আমি কেৱল প্ৰাকৃতিক দুৰ্যোগ বা আমাৰ উদ্যোগীকৰণৰ কাৰণে নহয় আমি নানা ধৰণৰ বায়ু প্ৰদূষণ কৰিছোঁ আমি ধূলি মাকতিৰে গোটেই আমাৰ চহৰ বা আমাৰ থকা ঠাইবোৰ আমি নষ্ট কৰিব ধৰিছোঁ আমি যিবিলাক জাবৰ জোঁথৰ থাকে সেইবিলাক জাবৰ জোঁথৰ নষ্ট কৰিছোঁ জাবৰ জোঁথৰবোৰ পুৰিছোঁ আনকি প্লাষ্টিক পুৰি পেলাই আমি নানা ধৰণৰ প্ৰদূষণ কৰিবলৈ আৰম্ভ কৰিছোঁ এয়া চাওক আমাৰ ৰাস্তা ঘাটত ধূলি মাকতিৰ কি অৱস্থা কৰিছে আমাৰ চহৰবোৰত নানা ধৰণৰ নিৰ্মাণ কাৰ্য চলি আছে য'ত ধূলি মাকতিয়ে যথেষ্ট প্ৰদূষণৰ সৃষ্টি কৰিছে আমাৰ চহৰবোৰত যথেষ্ট পৰিমাণে যান বাহনৰ সংখ্যা বাঢ়িছে তাৰ পৰা ওলোৱা ধোঁৱাই যথেষ্ট পৰিৱেশ প্ৰদূষণ কৰিছে আৰু আটাইতকৈ সমস্যা হৈছে আমি গুৱাহাটী চহৰখন চাওক য'তে ত'তে আমি এনেকৈ জাবৰ জোঁথৰ ৰাস্তা ঘাট পেলাই দিওঁ ডাষ্টবিনতে পেলাই দিওঁ ইয়াৰ ফলত এইবোৰ শুকাই পেলাই বায়ুমণ্ডলৰ লগত মিহলি হৈ এইবোৰ আমাৰ শৰীৰত সোমাই আমাৰ অনিষ্ট এইবোৰ ৰাস্তাৰ কাষত জাবৰ আমাৰ এটা সহজলভ্য দৃশ্য গুৱাহাটী চহৰ আনকি এই জাবৰ জোঁথৰ পৰা আমি নদী আৰু নলাবোৰৰ ওচৰতে যাৰ ফলত জল প্ৰদূষণ হৈছে এই চাওক গুৱাহাটী চহৰৰ এই ভৰলুই নদীৰ দৃশ্য কেনেকুৱা অৱস্থা হৈছে ভৰলুই নদীৰ পানী দূষিত হৈছে আমাৰ গোটেই জাবৰ জোঁথৰ নষ্ট য'ত বানপানীৰ সৃষ্টি হৈছে প্লাষ্টিকবোৰ আমি পুৰি ভয়াৱহ প্ৰদূষণ কৰিছোঁ আৰু আমাৰ যেতিয়াই মন যায় দেৱালীত আমি ফটকা ফুটাও আনকি যিখিনি উৎসৱত আমি ফটকা ফুটাই আতচবাজি ফুটাই আমি গোটেই পৰিৱেশটো বিনষ্ট কৰিছোঁ আনহাতে চাওক এনেকুৱা গছ গছনি থকা সুন্দৰ পৰিৱেশবোৰ আমি নষ্ট কৰি আহিছোঁ গছ গছনি আচলতে কি কৰে ই কাৰ্বন ডাই অক্সাইডটো শুহি লয় আৰু অক্সিজেন আমাক দিয়ে কিন্তু আমি যদি গছ গছনি কাটি পেলাই থলে কি হ'ব এয়া চাওক জংঘলবোৰ আমি নষ্ট কৰিছোঁ গছ গছনিবোৰ কাটি পেলাই অৰণ্য নোহোৱা কৰিছোঁ ফলত আমাৰ কাৰ্বন ডাই অক্সাইড শুহিবলৈ আমাৰ গছ গছনি নাই ফলত ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছোঁ পাহাৰবোৰ কাটি লঠঙা কৰিছোঁ পাহাৰবোৰ ফলত গছ গছনিও নাই আৰু ইয়াৰ মাটি বালি আহি পেলাই আমাৰ নৰ্দমাৰ বন্ধ কৰি আমাৰ ভয়াৱহ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে গতিকে চাওকচোন এই যে আমি জাবৰ জোঁথৰবোৰ এনেকৈ য'তে ত'তে পেলাই থওঁ তাৰ পৰা আমাৰ কি সমস্যা যেতিয়া ৰাস্তা কাষত এই জাবৰ জোঁথৰবোৰ পৰি থাকে এইবোৰ শুকাই আচলতে ধূলিৰ লগত মিহলি হৈ বতাহত উৰি যায় আৰু এইবোৰে আমি নাকেৰে সোমাই আমাৰ হাওঁফাওলৈ যায় আৰু ফলত আমাৰ নানা ধৰণৰ শ্বাস প্ৰশ্বাসৰ আৰু ইফালে এইবোৰ আকৌ পানীত যেতিয়া হয় পানীত ই বীজাণুৰ সৃষ্টি কৰে আৰু এইবোৰ যেতিয়া আমি খাই ল'ম তেতিয়া আমাৰ পেটৰ নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰে আনহাতে যদি এই জাবৰ জোঁথৰ পচি যায় তাত বীজাণু উৎপন্ন হয় আৰু সিও আমাৰ ৰোগৰ সৃষ্টি কৰে আনফালে প্লাষ্টিকবোৰ যেতিয়া আমাৰ য'তে ত'তে বৈজ্ঞানিকভাৱে আমি ইয়াক
নিষ্কাশন কৰাৰ ব্যৱস্থা নকৰো তেতিয়াহ'লে ইও আমাৰ নানা ধৰণৰ পৰা আমাৰ বিয়পাব পাৰে এটা চাওচোন আমি যে আতচবাজি বা ফটকা ফুটাই তাৰ পৰা কি সমস্যা ফটকা যেটা ফুটাই দিওঁ আমি তেতিয়া ফটকাত থকা বেৰিয়াম নাইট্ৰেট লিথিয়াম মাৰ্কাৰী আৰ্ছেনিক সালফাৰ ডাইঅক্সাইড মেগনেছিয়াম কপাৰ নানা ধাতৱ পদাৰ্থবোৰ ফাটি যায় আৰু এই টুকুৰাবোৰ বতাহৰ আৰু তাৰ পৰা যথেষ্ট পৰিমাণে বেয়া বস্তু ওলাই যায় যিবোৰ শৰীৰত অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থ এই ধোঁৱা ওলাই এই ধোঁৱাবোৰ আমাৰ শৰীৰৰ কাৰণে অতি অনিষ্ট আৰু এইবোৰে শেষত শৰীৰত গৈ আমাক নানা ধৰণৰ মানসিক ৰোগৰ সৃষ্টি কৰে আমাৰ নাৰ্ভৰ ৰোগৰ সৃষ্টি কৰে হৃদপিণ্ডৰ ৰোগ কৰে আমাৰ কিডনী ৰোগ কৰে ছালৰ ৰোগ কৰে এছমা কৰে আৰু আনকি হাঁওফাঁওৰ কেঞ্চাৰ ৰোগ আৰু অন্য ধৰণৰ কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰে এটা চাওচোন দেৱালীৰ সময়ত গুৱাহাটী চহৰৰ এটা পৰিসংখ্যা আমাৰ আছে অসম প্ৰদূষণ পৰিষদে দিয়া এই তথ্য যদি চাবলৈ যাওঁ আচলতে আপোনাৰ আচৰিত হ'ব আচলতে আমাৰ বায়ুমণ্ডলত ধূলি মাকতিৰ বাহিৰৰ বহুতো আমি সাসপেন্ডেড পাৰ্টিকল বুলি কওঁ মানে সৰু সৰু কণিকাবোৰ পাই আৰু সেইবিলাকৰ দুটা কণিকা হ'ল এটা PM10 আৰু এটা হ'ল PM2.5 PM10 মানে অলপ ডাঙৰ সৰু সৰুটো বিস্তৃত কণিকা এই কণিকাবোৰ সাধাৰণতে স্বাভাৱিকভাৱে 100 মাইক্ৰগ্ৰাম পাৰ কিউবিক মিটাৰ থাকিব কিন্তু চাওক দেৱালীৰ সময়ত ই যায় 299 151 মাইক্ৰগ্ৰাম পাৰ লিটাৰ তাৰমানে কিমান বাঢ়িছে আৰু এইবোৰে আমাৰ ভয়াৱহ প্ৰদূষণ আনকি PM2.5 সাধাৰণ অৱস্থাত 60 মাইক্ৰগ্ৰাম পাৰ কিউবিক মিটাৰ থাকিব লাগে আৰু দেৱালীৰ সময়ত ই গৈ 240 149 আনকি যোৱা বছৰ 371 যেটা অতি বিপদজনক আৰু এই বিপদজনক আমি বায়ু সেৱন কৰি আমি আমাৰ শৰীৰলৈ ৰোগৰ সৃষ্টি কৰিছে এইবোৰ কেনেকুৱা ধৰণে কৰে চাওক এই PM10 বিলাক আচলতে সোমাই পেলাই আমাৰ হাঁওফাঁওত যে হাঁওফাঁওৰ ৰোগৰ সৃষ্টি কৰে আৰু PM2.5 বিলাকৰ হাঁওফাঁওতে নাথাকে ই যাই পেলাই তেজবাহী নলীবোৰত সোমাই ই একেবাৰে বহুত বেয়া ধৰণে আমাৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগৰ ৰোগৰ সৃষ্টি আৰু চাওক মূৰৰ বিষ হয় চকু নষ্ট কৰে চৌটত হয় আৰু হাঁওফাঁওৰ নানা ধৰণৰ ৰোগ আৰু আনকি হাঁওফাঁওৰ কেঞ্চাৰ স্বাভাৱিক অৱস্থাত আমাৰ হাঁওফাঁওটো এনেকুৱা ৰঙা হৈ থাকিব লাগে কিন্তু যিসকলে এনেকুৱা প্ৰদূষিত বায়ু কৰে তেওঁলোকৰ হাঁওফাঁও এনেকুৱা কলা হয় আৰু এইটোৱে কলা হাঁওফাঁওবোৰ আচলতে ভয়াৱহ বিপদৰ আগজননী দিয়ে সেইকাৰণে আমি পৰিৱেশ সংৰক্ষণ কৰিছো এটা পৰিৱেশ সংৰক্ষণ কৰিবলৈ আমি কিবা কৰিব পাৰো নেকি নিশ্চয় পাৰো আমি অন্ততঃ ঘৰত ব্যৱহাৰ কৰা যিবিলাক প্ৰযুক্তিগত আহিলা আছে লাইট ফেন টিভি মোবাইল এইবিলাকৰ ব্যৱহাৰ কিছু কমাব পাৰো আমি গাড়ীৰ ব্যৱহাৰ কিছু কমাব পাৰো ইচ্ছা কৰো তদুপৰি আমি বায়ু জল প্ৰদূষণটো বন্ধ কৰিব পাৰো এই নদীৰ অৱস্থা ভৰলনিৰ এই পানীৰ অৱস্থা চাওক আৰু ভৰলনিৰ অৱস্থা চাওক আমি এইবোৰ জাবৰ জোঁথৰ এইবাৰ জল প্ৰদূষণটো নষ্ট কৰো বা নোহোৱা কৰো এটা মাত্ৰ উদাহৰণ দিছো এইটো চাওক নিউজিলেণ্ডৰ ক্ৰিছমাছ চহৰৰ এটা নদীৰ দৃশ্য এই নদীটো পাৰ চাওক কি সুন্দৰকৈ ৰাখিছে আৰু পানীবোৰ কি ফটফটীয়া চাওকচোন ইমান সুন্দৰকৈ ৰাখিছে আনকি এই নদীৰ পাৰতে এটা সুন্দৰ ঘৰো আছে কিন্তু তাত অকণো ক'তো প্ৰদূষণ কিয় আমি ইচ্ছা কৰিলে আমাৰ ভৰলু নদীখন বা অন্যান্য নদীবোৰ এনেকুৱাকৈ ৰাখিব নোৱাৰো কেৱল আমাৰ ইচ্ছা লাগে চৰকাৰৰ সদিচ্ছা লাগে আৰু লগতে মানুহৰ ইচ্ছা লাগে চাওক আমাৰ ৰাস্তা ঘাটত কেনেকুৱা ধৰণৰ জাবৰ জোঁথৰ আমি কৰো প্লাষ্টিকৰ আৱৰ্জনা আৰু প্লাষ্টিকৰ আৱৰ্জনাবোৰ আমি নলা নৰ্দমাত পেলাই যাৰ ফলত নলা নৰ্দমা বন্ধ হৈ আমাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে ভয়াৱহ শৰীৰৰ কাৰণে অতি ভয়াৱহ আমি আচলতে নাগৰিকসকল একেবাৰে কোনো পৰিৱেশৰ প্ৰতি সজাগ আমি য'তে ত'তে ৰাস্তা ঘাটে জাবৰ জোঁথৰ পেলাই দিওঁ খোৱা বস্তুবোৰ তাতে পেলাই দিওঁ আমি ডাষ্টবিন বিলাক ৰাস্তা ঘাট থলে তাত কাষত পেলাই দিওঁ তদুপৰি আমাৰ নিজৰ ঘৰটোহে আমি পৰিষ্কাৰ কৰি ৰাখো কিন্তু ঘৰৰ সন্মুখখন বা ঘৰৰ চাৰিওফাল পৰিষ্কাৰ আৰু য'তে ত'তে থুৱাও যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে অতি হানিকৰ সমস্যা এই চাওক ঘৰটো সুন্দৰ কৰি ৰাখে ভিতৰত কিন্তু বাহিৰতে যাব এই চাওক ঘৰৰ সন্মুখেৰে কাষৰ নলজাত্ৰ আমি পৰিষ্কাৰ এইবোৰ যেন আমি ইচ্ছা কৰিলে কৰিব নোৱাৰো এইখন চাওক ইংলেণ্ডৰ চহৰৰ এটা সুন্দৰ দৃশ্য এটা ঘৰৰ দৃশ্য সন্মুখত চাওক কৰবাত যদি জাবৰ জোঁথৰ দেখিছে অকণমান
এনেকুৱাকে আচলতে বিদেশত থকা আৰ্টিসকলে সেইকাৰণে সুন্দৰ পৰিৱেশত থাকে এই সব বিদেশৰ দৃশ্য সুন্দৰ ৰাস্তা ঘাট আৰু আমাৰ ৰাস্তা ঘাট সব ইয়াছে সুইজাৰল্যান্ড চহৰৰ ৰাস্তা সব সুন্দৰ আৰু আমাৰ ৰাস্তা সব বুলি আমাৰ ৰাস্তা ঘাট এনেকুৱা জাবৰৰ দম তেওঁলোকৰ কিন্তু ইয়াত জাবৰটো আমি ইয়াত নাপাওঁ আৰু আনফালে সব সুইজাৰল্যান্ড চহৰত ৰাস্তাৰ কাষত জাবৰৰ দম আছে কিন্তু ইমান সুন্দৰকৈ ৰাখিছে ইয়াৰ পৰা যাতে উঠাই লৈ যাওক এটা মই উদাহৰণ দিছো সুৰাট চহৰৰ সুৰাট এখন গুজৰাটৰ এখন চহৰ যিখন চহৰত ইমান লেতেৰা আছিল ফলত 1994 চনত তাত প্লেগ মহামাৰী হৈছিল আৰু তাত বহুত মানুহ মৃত্যু হৈছিল আৰু তাৰ পিছত কি কৰিলে এজন সুন্দৰ দক্ষ প্ৰশাসকক তাত নিযুক্তি দিলে যিয়ে গোটেই চহৰখন 18 মাহৰ ভিতৰত পৰিষ্কাৰ কৰিব আৰু ফলত এতিয়া সুৰাট আমাৰ ভাৰতৰ আন এখন অতি সুন্দৰ পৰিষ্কাৰ চহৰ এই সব সুৰাট চহৰ আগৰ এনেকুৱা অৱস্থা আছিল যে জাবৰ জোথৰ আৰু এতিয়া সুৰাট চহৰ সুন্দৰ গতিকে ইচ্ছা কৰিলে চহৰখন এজন সুদক্ষ পৰিচালক হলে আৰু ৰাইজৰ সহযোগিতা থাকিলে নিশ্চয়কৈ চৰকাৰ আৰু ৰাইজ মিলি আমি নিজৰ চহৰখন পৰিষ্কাৰ কৰিম এতিয়া চাওক আমাৰ গুৱাহাটীৰ অৱস্থা আজিৰ দিনত এইটো অৱস্থা জাবৰ জোথৰ আমাৰ লেতেৰা আৰু ইচ্ছা কৰিলে আমি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিম আৰু তাত লাগে আমাৰ সহযোগ আৰু চৰকাৰৰ সদিচ্ছা গতিকে সকলোৱে মিলি আমি এনেকুৱা কৰোঁ সুইজাৰলেণ্ডৰ চহৰত জাবৰ জোথৰ পেলোৱা সুন্দৰকৈ থৈ দিছে ইয়াৰ পৰা গাড়ী আহি উঠাই লৈ যাব আমি কি এনেকুৱা ধৰণৰ কেৱল পৰিৱেশ সংৰক্ষণ কৰিবলৈ আমি সংকল্পবদ্ধ হ'ব লাগে আহক আমি যাওঁ পাহাৰবোৰ নাকাটো আমি গছ গছনিবোৰ নাকাটো তাৰ সলনি গছ ৰুম আৰু য'তে ত'তে প্লাষ্টিক নেপেলাও প্লাষ্টিকৰ সুন্দৰকৈ আমি ৰিচাইকুলেশ্যন সহায় কৰোঁ আৰু আমাৰ জাবৰ জোথৰবোৰ বিজ্ঞানসন্মত পদ্ধতিৰে যাতে নিষ্কাশন কৰিব পাৰি তাৰ চেষ্টা কৰোঁ আমি জলাশয়বোৰ নষ্ট নকৰোঁ জলাশয় আমি এনক্ৰ'চ নকৰোঁ বৰবাদ নকৰোঁ জলাশয়বোৰ আমাক লাগে খুব কম পৰিৱেশ সংৰক্ষণ কৰিবলৈ এটা মাত্ৰ মই উদাহৰণ দিব বিচাৰিছোঁ আমি নিজে কৰা উদাহৰণ আমি 2008 চনত নিকাৰ সেউজ নাৰেংগী প্ৰকল্প এটা কৰিছোঁ মই তেতিয়া ৰিফাইনেৰী কোম্পানী আছিলোঁ আৰু তাত গুৱাহাটীৰ ৰিফাইনাৰী নামৰ এটা NGO আছিল আৰু লায়ন্স ক্লাব নাৰেংগীৰ সহযোগত আমি এই নিকা আৰু সেউজ নাৰেংগী প্ৰকল্প কৰিছোঁ আপোনালোকে জানে যে যিটো VIP ৰোড নাৰেংগীত তাৰ যিটো ৰোড ডিভাইডাৰ আছে তাৰ ওপৰত গোটেই জাবৰ জোথৰ আছিল এই সব গোটেই জাবৰ জোথৰ পেলাইছিল তাত কোনো গছ গছনি নাছিলে এই জাবৰ জোথৰ এনেকুৱা সব গোটেই জাবৰ আমি কৰিলো কি এইবোৰ গোটেই পৰিষ্কাৰ কৰাৰ কাৰণে ঠিক কৰিলো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সকলো কাৰণে পৰিষ্কাৰ কৰিলো নিকা আৰু সেউজ নাৰেংগী প্ৰকল্প পৰিষ্কাৰকৰণ অভিযান এটা শুরু করি আর তার পিছনে সুন্দরকৈ পৰিষ্কাৰ কৰাৰ পিছত আমি তাত গছ গছনি ৰোৱাৰ পিছত আমি দেখিলো এই গছ গছনিবোৰ সুন্দৰকৈ লাহে লাহে ডাঙৰ হ'ল চাওক আমি হেমবুঢ়া উদ্যান নাম দিলো আৰু ডাঙৰ হ'ল গছ গছনিবোৰ আৰু এতিয়া যদি চাই এতিয়া আৰু বহুত বেছি ডাঙৰ হৈছে গতিকে আমি অন্ততঃ সেই ঠাইখিনি কিছু পৰিমাণে পৰিৱেশ সলনি কৰিব পাৰিছো এইটো আছিল তাত ৰাউণ্ড লেভেল য'ত বৰ লেতেৰা আছিলে আৰু শেষত আমি তাত সুন্দৰ গছ গছনি সেইকাৰণে নিকা আৰু সেউজ নাৰেংগী প্ৰকল্প এইটো নিকা আৰু সেউজ নাৰেংগী প্ৰকল্প সুন্দৰ যদি ইচ্ছা কৰো আমি সকলোৱে গোটেই পৃথিৱীখন এনেকুৱা সেউজীয়া পাহাৰ পৰ্বতেৰে আৱৰি থকা সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিম আৰু যদি ইচ্ছা কৰো আমি কৰিব নোৱাৰা কাম নহয় আহক আমি সকলোৱে এইটো কৰো আমাৰ গুৱাহাটী চহৰখন আমি সুন্দৰকৈ ৰাখো আমাৰ অসমৰ চহৰবিলাক সুন্দৰ কৰি ভাৰতৰ চহৰবিলাক সুন্দৰ কৰি আৰু আমাৰ ৰাস্তা ঘাটবোৰ এনেকুৱা টকিঅ'ৰ চহৰৰ ৰাস্তা ইচ্ছা কৰিলে আমি এটা সুন্দৰ পৰিৱেশ কৰিব পাৰো আৰু সেই আমাৰ মানুহৰ সদিচ্ছা লাগে গতিকে এইখিনিকে সকলোৱে মই আহ্বান জনালো বিশ্ব পৰিৱেশ দিৱসত আজি আপোনালোকক সকলোৰে ওচৰত মই এই আহ্বানটো ৰাখিলো যে আহক আমি পৰিৱেশ সংৰক্ষণ কৰো আমাৰ এই সুন্দৰ ধৰাখন যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুন্দৰ আৰু সুৰক্ষিত হৈ থাকে তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰোঁ ধন্যবাদ